হেল্ল' বন্ধু-বান্ধৱীসকল, আজি মই ব্ৰইলাৰ মাংসৰ এটা ৰেচিপি বনাব লৈছোঁ। ব্ৰইলাৰ মাংসটো সদায় মেডিচিন দিয়া থাকে ন, সেইকাৰণে মই সদায় যেতিয়াই বনাওঁ বইল কৰি লওঁ। এয়া মাংসখিনি বইল কৰিলোঁ। এয়া এটা আলু 4 টুকুৰকৈ কাটি লৈছোঁ। তাৰপাছত এয়া পিঁয়াজ আৰু এইখিনি আদা নহৰুৰ পেষ্ট। এতিয়া কেৰাহীটো গৰম হ'ব দিছোঁ। কেৰাহীটো গৰম হোৱাত তেজপাত দিছোঁ। পিঁয়াজ, আচলতে সকলোৱে বনাব জানেই, মই মোৰ ষ্টাইলত বনোৱাটোহে দিছোঁ দেই, দেখাইছোঁ। পিঁয়াজ ভাজি হোৱাৰ লগত আদা নহৰুখিনি দিলোঁ। তাৰপৰা জোখমতে জিৰা জালুকৰ গুড়া দিলোঁ। দি লৈ পেলাই নিমখ হালধি নিজৰ জোখমতে দিছোঁ। নিমখ জোখমতে দি অলপ ভাজিলোঁ। ভজাৰ পাছত যেতিয়া মাংসটো সিজিল আৰু গৰম পানী দিলোঁ, হৈ গ'ল আমাৰ মাংস ৰেডি। পৰিৱেশন কৰিলোঁ।